হেল্ল' এভৰিৱান যিহেতু তোমালোকৰ এতিয়া ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্ট দিছে বহুতে গম পাইছা আৰু বহুতে চাইছাও আৰু যিসকলে নাই চোৱা তেওঁলোকে চাই ল'বা চ' আজি আমি ভিডিঅ'টোত তোমালোকৰ গোটেইখিনি কথা ডিটেইলছত পাতিম ভিডিঅ'টো অকণমান দীঘল হৈ যাব পাৰে চ' এইখিনি চব চাবা যিমান ডাউট আছে চব ক্লিয়াৰ কৰি দিব বিচাৰিম একেটা ভিডিঅ'তে চ' ফাৰ্ষ্ট আমি পাতিম তোমালোকৰ যোনটো এক্সেপ্ট ৰিজেক্ট কৰিলে কি হ'ব বা তোমালোকে কৰিব লাগিব নে নালাগে আৰু সেইটোৱে ছেকেণ্ড কাউন্সেলিঙত তোমালোকে যদি একচেপ্ট কৰি দিয়া তেতিয়া ছেকেণ্ড কাউন্সেলিঙত বহিব পাৰিবা নে নোৱাৰা এইখিনি কথা দেন এডমিশ্যন প্ৰচেছটো কথা পাতিম আৰু লাষ্টত তোমালোকৰ যোনটো কাট অফটো ফাৰ্ষ্ট কাউন্সেলিঙত কিমান কাট অফ নামিছে সেইখিনি কথা পাতিম চ' ভিডিঅ'টো ভালকৈ চাই ল'বা তোমালোকে চ' ফাৰ্ষ্ট এতিয়া মই তোমালোকৰ JECৰ নটিচৰ কথা চবেই কৈ আছিলা চ' JECৰ নটিফিকেশ্যন দিলে চ' এইটো তোমালোকে চাই ল'বা মই ইয়াত দেখাই দিছোঁ বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' ফাৰ্ষ্ট কথা হ'ল যে এতিয়া তোমালোকে যিসকলে ছিট পাইছা চ' তেওঁলোকে ছিটটো একচেপ্ট কৰিব লাগিব নে ৰিজেক্ট কৰিব লাগিব চ' ইয়াত ক্লিয়াৰলি মেনশ্যন আছে যে তোমালোকৰ যোনটো দ্বিতীয় নটিচতো দিছিলে যে ফাৰ্ষ্ট কাউন্সেলিঙত তোমালোকে ছিটটো একচেপ্ট কৰিব লাগিব চ' আগতে 2022 এনেকুৱাই আছিলে যে তোমালোকে ছিটটো মাষ্ট একচেপ্ট কৰিব লাগিব আৰু যদি তুমি ইয়াত যেতিয়া চুজ আনচাৰটো টিপিবা তাত ওলাব একচেপ্ট নহবা তোমাৰ গোটেই কাউন্সেলিং প্ৰচেছটো পৰা উলিয়াই দিব হ'ব বুলি তাত লিখা থাকে চ' এইটো তোমালোকে চাই ল'বা যিমানে ছিট পাইছা চবেই একচেপ্ট কৰি দিবা কাৰণ তুমি ফাৰ্ষ্ট কাউন্সেলিঙতে যিখন কলেজ পাইছা সেইখনে তোমাৰ ফাইনেল নহয় আৰু যিমান কাউন্সেলিং হ'ব তাত তোমাৰ আপগ্ৰেড হোৱাৰ চান্স থাকে আৰু আটাইতকৈ ভাল কথাটো হ'ল যে এবাৰ ফাৰ্ষ্ট কাউন্সেলিঙতে তোমাৰ মানে কম ৰেংকতে মানে ভাল ভাল কলেজ পাই গৈছে মানে এবাৰ ফাৰ্ষ্ট কাউন্সেলিঙতে আগতে এইটো নহয় আগতে তোমাৰ 1000 ৰেংকত JEC প্ৰথমতে নাপায় জেনেৰেলে কিন্তু এবাৰ প্ৰথমতে পাই গৈছে কিছুমানে চ' এইখিনি এটা কথা চ' এতিয়া যদি আমি কওঁ একচেপ্ট ৰিজেক্ট চ' জাষ্ট তোমালোকে একচেপ্ট কৰিবা ছিটটো তাৰপৰা কি কৰিবা ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা যে যি ডকুমেণ্টছ দিছা সেইখিনি তোমালোকে শুদ্ধকৈ দিছা চ' এইখিনি চব বস্তু ৰাখিবা তাত ডিক্লেয়াৰটো কৰি দিবা দেন তোমাৰ এখন একচেপ্টেঞ্চ লেটাৰ আহিব সেইখন তোমালোকে প্ৰিণ্ট আউট কৰি চাইন মাৰি মেলি আপলোড কৰি দিবা আৰু সেইখন তোমালোকৰ ওচৰত থবা ভালকৈ কাৰণ এডমিশ্যনৰ টাইমত তোমালোকে সেইখন দেখাব লাগিব আৰু 11টা বজাত তোমালোকৰ পাৰ্ট A ফৰ্মখন আহিব সেইখনো তোমালোকে প্ৰিণ্ট আউট কৰি ফিল আপ কৰি মেলি ইয়াত আপলোড দি দিবা চ' এইখিনি অকল চিম্পল প্ৰচেছ জাষ্ট তুমি কাউন্সেলিংটো ফাৰ্ষ্ট কাউন্সেলিঙত মানে এপ্লাইটো কৰি দিবলৈ মানে এডমিশ্যনৰ কাৰণে দেন তোমাৰ যদি নকৰা তেতিয়া তাৰ ইয়াত তোমালোকৰ দেখিছা পেণ্ডিং বুলি থাকে চ' সেইটো পেণ্ডিং আহি থাকিব আৰু যদি কৰি দিয়া চ' অকণমান টাইমৰ পাছত তোমালোকৰ কলেজে এইটো এখন এলটমেণ্ট লেটাৰ পঠিয়াব চ' সেইখন তোমালোকে ডাউনলোড কৰিব লাগিব আৰু মষ্ট ইম্পৰ্টেণ্ট কথা যে বহুতেও দি আছা কেটেগৰীটো যোনটো চিলেকশ্যন আছে চ' কিছুমানৰ তোমালোকৰ আনৰিজাৰ্ভত আহিছে কিছুমানে OBC NCLত আহিছে বা কিছুমানৰ টাই আহোমত আহিছে এক্সটি গাৰ্ডেন লেবাৰত আহিছে চ' এনেকৈ বেলেগ বেলেগ কেটেগৰীত আহিছে চ' কিছুমান যদি OBC হৈও তুমি আনৰিজাৰ্ভত আহিছা মানে এইটো বুজাইছে যে তোমাৰ ৰেংকটো অলপ ভাল আছিল চ' তুমি সেইখন কলেজত জেনেৰেলৰ ছিটতে ছিটটো পাই গৈছা তোমাৰ OBC NCLটো ইউজ কৰিবলগীয়া হোৱা নাই মোৰ লগতো এনেকুৱা হৈছিলে চ' এইটো তোমালোকে চিন্তা কৰিব নালাগে যদি নেক্সট আপগ্ৰেড হয় তেতিয়া তোমালোকৰটো OBC NCLত আপগ্ৰেড হোৱাৰ চান্সটো বেছি আছে মানে কোটাটো ইউজ কৰি চ' এইখিনি কথা ইমান টেনশ্যন ল'বলগীয়া নাই আনৰিজাৰ্ভত যদি তোমাৰ এলট হৈছে আৰু কিছুমানে যদি NCL আপলোড কৰা নাছিলা আৰু OBC দিছিলা তেতিয়াহ'লে সেইটো আনৰিজাৰ্ভৰ কথা বেলেগ চ' এইখিনি হ'ল আমাৰ একচেপ্ট ৰিজেক্টৰ কথা চ' নেক্সট কথাটো হ'ল আমাৰ এডমিশ্যনৰ চ' তোমালোকে এতিয়া একচেপ্ট ৰিজেক্ট কৰা টাইমটোৰ কথা সুধিছা সেইখিনিতো তোমালোকৰ নটিচত দিয়াই আছে চ' এইখিনি তোমালোকে নটিচত চাই ল'বা যে কিমানটো টাইম দিয়া আছে সেইটো বেচিছত কোনখন কলেজে কেতিয়া তোমালোকৰ ফিজিকেল ভেৰিফিকেশ্যনত মাতিছে সেইটো হিচাপে তোমালোকে একচেপ্ট ৰিজেক্ট সোনকালে কৰি ল'বা দেন তোমাৰ নটিচ ৱাইজ কলেজত যাবা আৰু ফিজিকেল ভেৰিফিকেশ্যন হ'ব তাৰপৰা ফিজিকেল ভেৰিফিকেশ্যন এবাৰেই হ'ব বুলি লিখা আছে দেন তোমাৰ পৰ্টেলত আপডেট হৈ যাব যে ইউ আৰ ভেৰিফাইড বুলি সেনেকৈ হ'ব আৰু এডমিশ্যন ফিজটো চবেই দিব লাগিব 10,000 আৰু এইটো এবাৰেই দিব লাগিব যেতিয়া তুমি কলেজ আপগ্ৰেড হৈ থাকিবা তেতিয়া তোমাৰ পে'মেণ্টটো মানে ট্ৰান্সফাৰ হৈ গৈ থাকিব বেলেগ কলেজত আৰু যেতিয়া তুমি ফাইনেল যেতিয়া এডমিশ্যন ল'বা তেতিয়া কি হ'ব তোমাৰ বস্তুটো মানে ফ্ৰীজ হৈ যাব যোনটো ছিটটো মানে তুমি পাই যাবা একেবাৰে তেতিয়া তুমি কি কৰিব লাগিব মানে এক্সট্ৰা 10% এটা ফিজত দিব লাগিব আৰু যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙতে নিজে বিচৰা কলেজখন পাই গৈছা তেতিয়া তেওঁলোকে ছেকেণ্ড কাউন্সেলিঙত যদি ছিট পোৱা তেতিয়া তোমালোকে ৰিজেক্ট কৰা অপশ্যনটো আহি যাব পাৰে তেতিয়া তোমাক কাউন্সেলিঙৰ পৰা নুলিয়াবও পাৰে চ' এইটো এটা চান্স আছে চ' এইখিনি হ'ল আমাৰ এডমিশ্যনৰ কথা চ' এইখিনি তোমালোকে কৰি ল'বা নটিচত যেনেকৈ আছে সেইখিনি ফ'ল' কৰিবা গোটেইখিনি ডকুমেণ্টছ নিবা 10,000 টকা নিবা আৰু ফাৰ্ষ্টতে চাগে হোষ্টেলৰ এডমিশ্যনটো নহ'বও পাৰে এইটো নটিচত তেওঁলোকে কলেজে জনাব তোমালোকক এইখিনি চাই ল'বা চ' এতিয়া আমি মেইন কথাটোলৈ আহিছোঁ যে কাট অফ এনালাইচিছ ফাৰ্ষ্ট কাউন্সেলিঙত কাট অফ কিমান নামিলে চ' ফাৰ্ষ্ট কাউন্সেলিঙতে তোমাৰ কাট অফ 3,000 মানলৈকে নামি গৈছে যদি মই জেনেৰেলৰ কওঁ তেতিয়া তোমাৰ এৰাউণ্ড
2700 800 মানলৈকে DECত পাই গৈছে আৰু কিছুমানে যদি আৰু বেলেগেও পাইছা কমেণ্টত জনাই দিবা কিছুমান মই পোৱাও নাই ডাটা চ' তেওঁলোকে চবেই যিমানে এতিয়া চিট পাইছা কমেণ্টত নিজৰ ব্ৰাঞ্চটো কাট অফটো মানে কিমান ৰেংক পাইছা সেইখিনি জনাই দিবা নেক্সট আহিলে আমাৰ জেনেৰেল EWS চ' জেনেৰেল EWS তোমাৰ AECত এৰাউণ্ড 600 মানলৈকে চিট পাই গৈছে কেমিকেল এনেকৈ পাই গৈছে তাৰ পৰা যদি আমি এতিয়া চাওঁ OBC NCL চ' OBC NCL তোমাৰ যদি 1000ৰ ভিতৰত ৰেংক আছে যদি 1500 বা 1600 আছে এনেকুৱা বা 1400 এনেকুৱাখিনিয়ে জিষ্টত পাইছে আৰু যাৰ তাতকৈ অকণমান বেছিকৈ আছে 1300 1200 1000 সেইখিনিয়ে তোমাৰ JECত পাইছে আৰু বাকী যোনসকল 800ৰ ওপৰত আছে চ' তেওঁলোকে তোমাৰ হেৰিত পাইছে AEC পাই গৈছে চিট কিছুমানেতো অলপ স্পেচিয়েল কোটা কিছুমানতো পাইছে আৰু STৰ যদি এতিয়া মই কথা কওঁ এজন মানে বহুত তললৈকে ৰেংক নামি গৈছে তোমাৰ ST তোমাৰ এৰাউণ্ড 4000ত প্লেইনছৰ BVCত পাই গৈছে চ' নেক্সট কাউন্সিলিঙত গম পাইছে যে ৰেংক আৰু কমিব আৰু তললৈ যাব চ' তোমালোকে ইমান টেনশ্যন ল'ব নালাগে যিসকলে এতিয়ালৈকে চিট পোৱা নাই তাৰ পৰা এক্স টি গাৰ্ডেন লেবাৰ এজনে AECত চিভিল পাই গৈছে এৰাউণ্ড 1.1K ৰেংকত চ' এইখিনি মানে স্পেচিয়েল কোটা কিছুমান ইউজ হৈ মেলি চিট পাই গৈছে নেক্সট এতিয়া তোমালোকৰ ভেকেঞ্চি লিষ্টখন আহিবই তাত তোমালোকে গম পাবা ক'ত কিমান চিট খালী আছে কোনটো কোটা এতিয়ালৈকে মানে খালী আছে চ' এইখিনি বস্তু গম পাই যাবা চ' এৰাউণ্ড যদি মই এতিয়া কওঁ জেনেৰেলৰ 1000ৰ ওচৰা ওচৰিত JECত পাইছে তাৰ পৰা JECত চিট পাই গৈছে তাতকৈ তলৰখিনিয়ে জিষ্টত পাইছে আৰু তোমাৰ এৰাউণ্ড 1600 1700 থকাখিনিয়ে GEC BVC BVC DEC এনেকৈ বেলেগ বেলেগ কলেজত পাইছে নেক্সট OBC যদি কথা কওঁ আমি এৰাউণ্ড 1300লৈকে নামিছে JECত দেন তাৰ তলৰখিনি তোমাৰ জিষ্টত নামিছে আৰু 1000ৰ ওপৰখিনি কিছুমানে AEC পাইছে আৰু কিছুমানে JEC পাইছে ব্ৰাঞ্চ প্ৰিফাৰেঞ্চ ৱাইজ সেইখিনি হৈছে তাৰ পৰা নেক্সট যদি আমি ST SC বা বাকীখিনি কথা কওঁ তেওঁলোকৰ 3000ৰ তললৈকে ৰেংক নামিছে কিছুমানৰ 3.5ও পাইছে আৰু OBC তোমাৰ বহুত তললৈকে নামিছে বুলি ক'বলৈ গ'লে 3000 পাই গৈছেগৈ চ' এইখিনি হ'ল কাট অফ এনালাইচিছ চ' ভিডিঅ'টো ইমানেই আছিল যদি আৰু কিবা তোমালোকৰ ডাউট থাকে তেতিয়া তোমালোকে মোক মেছেজ দিবা মানে মই ফোনটো কিছুমানে উঠাব নোৱাৰিবও পাৰোঁ চ' এইখিনিয়ে আছিল ভিডিঅ'টোত থেংক ইউ